জীৱনত প্ৰথমবাৰ নদীত বাইক চলাইছোঁ আৰু পানীৰ সোঁতৰ বিপৰীতে আমি গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই এম জে আছামে অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আমাৰ পেজলৈ স্বাগতম জনাইছোঁ আৰু আজি সেইকাৰণে তিতাবৰত থকা ৱাটাৰফলটো দেখাম বুলি ওলাইছোঁ। বোলো শুনিছা, আজি তুমি যাবলৈ বাদ দিয়া, মইনা পেণ্ট, হাফ পেণ্ট আৰু টাৱেলখন মোৰ বেগটোতে তুমি ভৰাই দিয়া। তিতাবৰৰে ল'ৰা যদি আকৌ বহুত জেগাই চিনি নাপাওঁ, বান্দৰচলিহাট যে এটা ৱাটাৰফল আছে আজিহে গম পাওঁ। পিছে মন গ'লে যেনেকৈ কিবা এটা বস্তু খাবলৈ নাপালে ভাল নালাগে, তেনেকৈ গম পালে আকৌ জেগাডোখৰ চাবলৈ নাপালে ভাল নালাগে। ইয়াৰ নাম আৰ্জু, বয়সত মোতকৈ 2 বছৰ মানে ডাঙৰ হ'ব। আজি ট্ৰিপটোত লগৰী হিচাপে ইয়াকে ল'লোঁ, সেইকাৰণে চাবিটো দি পেলাই আকৌ বাইকখনকে চলাবলৈ দিলোঁ। পিছে ই আকৌ আজি হাফ পেণ্টটো আনিবলৈ পাহৰিলে, সেইকাৰণে তিতাবৰ 99 ষ্ট'ৰত সোমাই পেলাই হাফ পেণ্ট এটা মই চিলেক্ট কৰি দিয়া হাফ পেণ্টটো আকৌ বোলে ই নিপিন্ধে, মানে সেইটো ছোৱালীহে পিন্ধে, গতিকে ই পিন্ধা হাফ পেণ্ট এটা ল'লোঁ, লৈ পেলাই আকৌ বান্দৰচলিহাট ৱাটাৰফললৈকে বুলি আগবাঢ়িছে। শুনক, যদি আপোনালোকে আহিব বিচাৰে তেতিয়া তিতাবৰ চাৰিআলিৰ পৰা মৰিয়নি ৰোডত আহিব আৰু 300 মিটাৰমান আহি পেলাই সোঁ চাইডে ঘূৰি দি পেলাই নাকৰ পোনে পোনে আপোনালোক গৈ থাকিব। অলপ দূৰ গৈ আকৌ আপোনালোক বেজৰ চুক গাঁৱলৈ যোৱা গেটখন পাব আৰু তাৰ পৰা অলপ দূৰ গৈ আকৌ বান্দৰচলীয়া আৰক্ষী থানাখন পাব। পিছে আপোনালোক আকৌ ইয়াতে ৰৈ নাথাকিব, আৰু অলপ দূৰ গৈ পেলাই আকৌ বাগানীয়া বস্তি এটা পাব আৰু তাৰ পৰা 100 মিটাৰমান গৈ আকৌ এনেকুৱা বেয়া ৰাস্তা এটা পাব। ৰাস্তাটো পালে আপোনালোকে গম পাব যে বান্দৰচলীয়া ৱাটাৰফলটো পালে। পৰাপক্ষত আকৌ আপোনালোকে বাইকখনহে লৈ আহিব, গাড়ীখন ভুলতো নানিব, মানে গাড়ীখন আনিলে আপোনালোকে নাই বুলি 1 কিলোমিটাৰমান খোজ কাঢ়িব লাগিব। এখন আনিলে আকৌ আপোনালোকে নদীৰ পানী সোঁতৰ বিপৰীতে গৈ থাকিব পাৰিব, পিছে গাড়ীখন আনিলে আকৌ সিমান দূৰ আপোনালোকে খোজ কাঢ়িবই লাগিব, গতিকে গাড়ীখন ভুলতো পৰাপক্ষত আপোনালোকে 2-3জন লগ হৈ আহিব, অকলে কিন্তু ভুলতো নাহিব, মানে যদি অকলে আহে তেতিয়াই কিবা নিজৰ ভয় লাগিব। গৰমত আকৌ ক'ৰবালৈ আহিলে কিবা এটা খাওঁ লাগে, ষ্টিং এটা খাই দিলে আকৌ গাটোৱে শীতল হৈ পৰে। 20 কিলোমিটাৰ বাইক চলাই আহি আকৌ আমি প্ৰথম ৱাটাৰফলটো দেখিলোঁ, সেইকাৰণে হাতত পানী অলপ লৈ আকৌ মুখখনে ধুই ল'লোঁ। পিছে ৰ'ব, এইটো প্ৰথম ৱাটাৰফল, আৰু এটা ৱাটাৰফল আছে, সেইটোলৈ যাবলৈ ওপৰলৈ যাব লাগিব। ৱাটাৰফল আছে ওপৰত, গতিকে আমি এতিয়া ওপৰত এইখন বগাব লাগিব, লগতে এই ভাইটিকেইটাও যাব। ব'লা 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 ব'লা, আমি চিনি নাপাওঁ, প্ৰথম আহিছোঁ। পুৰা খাৰাচোন, হা তাকেহে চেণ্ডেলযোৰহে খালি তিতি গ'ল। সেইকাৰণে কৈছোঁ, পৰাপক্ষত আপোনালোকে ল'ৰা 2-3জন লগ হৈ আহিব, আৰু যদি ছোৱালী কেতিয়াবা আহে তেতিয়া আকৌ আপোনালোকে লং পেণ্ট পিন্ধিহে আহিব। পিছে এই ছেপ্টেম্বৰ মাহতে যদি আপোনালোকে কম বাজেটত মানে ৱাটাৰফল চাবলৈ মন যায় আৰু যদি তাত গৈ পেলাই গা ধুবলৈ মন যায়, তেতিয়াহ'লে আপোনালোকে ইয়াত নিশ্চয় আহিব। ইয়াত কোনো ধৰণৰ ফিজ দিব নালাগে, খালি ইয়ালৈ আহিবলৈহে অলপ টান লাগে। পিছে ধুলোঁ, আমি দুটাই আকৌ কাপোৰ কানি খোলাই গা পা ধুই ল'লোঁ, আৰু ভিডিঅ'ত মই সেইকাৰণে আৰ্জু ভাগত 6 পেকটো উলিয়ালোঁ। কম বাজেটত ফুৰিব পৰা জেগা অকণো দেখালোঁ, কেনেকুৱা লাগিলে জনাব, লাইক কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব, পাৰিলে পেজখন ফ'ল' কৰি ল'ব, এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আৰু পাই থাকিব।